সুপ্ৰভাত সকলোকে। আজি আমি আহিছোঁ দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ এটি মধুৰ ক্ষণ কটাবৰ কাৰণে। মা আৰু মই আহি পোৱাৰ লগে লগে আমাক দিলে লঘু আহাৰ। এই বিশেষ ৰুমটোত সোমালোঁ আৰু এইসকল ব্যক্তি হৈছে আব্বাৰ সহপাঠী। অনুষ্ঠানটি হিৰণ্যেশ্বৰে আৰম্ভ কৰিলে আৰু এয়া বৰ্ডত দেখিছেনে, এওঁলোক Hslc 1976 চনত উত্তীৰ্ণ হোৱা। অনুষ্ঠানৰ মাজতে আব্বাৰ সহপাঠী হিৰণ্যেশ্বৰে এটি সুন্দৰ গীত আগবঢ়ালে। আৰু অনুষ্ঠানৰ মাজতে আমাক দিলে নিমকি আৰু লাৰুৰে চাহ আৰু তাকে আমি খাই আছোঁ। আকৌ এজন ছাৰে আকৌ সুন্দৰ এটি গান জুৰিলে। ইয়াতে দুপৰীয়াৰ আহাৰৰো ব্যৱস্থা কৰা হৈছে আৰু তাকে আমি গ্ৰহণ কৰিবলৈ আহিছোঁ। পুনৰ কৈছোঁ, এওঁলোক হৈছে আব্বাৰ সহপাঠী। আজি এওঁলোকৰ মিলনৰ অনুষ্ঠান। ভাবকচোন, 50 বছৰৰ পিছত লগ হৈছে সকলো। এইখন বিদ্যালয়তে মই Hslc এক্সাম দিছিলোঁ। মই এক্সাম দিয়া ৰুম এইটো আৰু খিৰিকীৰ ওচৰত মই পৰিছিলোঁ। পুনৰ অনুষ্ঠানটি আৰম্ভ হ'ল। এইজন ব্যক্তি হৈছে আব্বাহঁতৰ অৰ্থাৎ এওঁলোকৰ শিক্ষাগুৰু। অনুষ্ঠানটিৰ মাজে মাজে এওঁলোকৰ গীতবোৰে অনুষ্ঠানটি আৰু অতি মনোমোহা কৰি তুলিলে। এতিয়া সকলো মিলি গ্ৰুপ ফটো এখন তুলিব আৰু মই সৰুকৈ এটি ভিডিঅ' বনালোঁ। এয়া যে সকলোৰে মাজত চেয়াৰত বহিছে, তেওঁলোক হৈছে এওঁলোকৰ শিক্ষাগুৰু। সতীৰ্থ মিলন 1976 চনৰ জীৱনপঞ্জী সকলোৰে হাতে হাতে প্ৰদান কৰে আৰু ইয়াতে সকলোৰে পৰিচয়বিলাক আছে। আজিৰ দিনটো সঁচাকৈয়ে বহুত বেছি ভাল লাগিলে আৰু এতিয়া আমি ঘৰলৈ ৰাওনা হ'লোঁ।